স্বাধীনতা দিৱসৰ 78 নহয় 75 Nah, Zomonio. নমস্কাৰ 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 আজি হৈছে স্বাধীনতা দিৱস অৰ্থাৎ 15 আগষ্ট ব্ৰিটিছৰ কবলৰ পৰা আজিৰ দিনটোত আমাৰ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিল সো সেলিউট 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 সেইসকললৈ যিসকল লোকে স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিছিল আৰু আমাৰ দেশখন স্বাধীন কৰিছিল আৰু বহুত দিনৰ পৰা ভিডিঅ' বনোৱা নাই আজি ভিডিঅ'টো দিছোঁ তেলে হাই হেল্ল' নমস্কাৰ বন্ধুসকল ৱেলকাম বেক টু মাই ইউটিউব চেনেল নিয়ৰনীল বৰা আৰু মোৰ লগত আছে বৰ্তমান এইটো মাছুদ হাই এইয়া মাছুদে মই গৈ আছোঁ ক'ত গৈ আছোঁ গুণ্ডাগিৰি কৰিবলৈ লাষ্টত গম পাব ভিডিঅ'টো গম পাই থাকিব লাহে লাহে আপোনালোকে ভিডিঅ'টো চাই থাকক আৰু এইজোপা গছজোপা চাওক অ' ৱাও আজিৰ দিনটোত আমাৰ ভাৰতবৰ্ষই যেনেদৰে ব্ৰিটিছৰ গোলামীৰ পৰা বা শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিল তেনেকৈ আপুনিও যদি বেলেগৰ পৰাধীন হৈ আছে বা বেলেগৰ গোলামী কৰি আছে তেনেহ'লে সেই গোলামী কৰা বাদ দিয়ক স্বাধীন নহওক স্বাধীন আপোনাৰ যিটো মনে ভাল লাগে আপোনাৰ যিটো মনে কয় বিবেকে কয় সেই কামটো কৰক সদায় সেই কামটো কৰিলে দেখিব আপুনি সদায় সুখী হৈ থাকিব আৰু আপোনাৰ যিটো মনে বিচাৰে সেইটো কৰোঁতে বেলেগৰ যাতে একো অপকাৰ নহয় সেইটো কথাও মনত ৰাখিব স্বাধীন হওক স্বাধীন জয়া চ' মাছুদে মই এতিয়া এয়া গৈ আছোঁ আৰু ক'ত গৈ আছোঁ কি গৈ আছোঁ আপোনালোকে সকলোখিনি গম পাই থাকিব তাৰ বাবে চাই থাকিব লাগিব সম্পূৰ্ণ ভিডিঅ'টো নে কি মাছুদ ফুল ভিডিঅ' চাব লাগিব ফুল ভিডিঅ' চাব লাগিব অকণমান নকৰাকৈ আৰু পাছফালে ঐশ্বৰিকা আহি আছে আমাৰ লগত চ' আমি গৈ আছোঁ এতিয়া ক'ত গৈ আছোঁ গম পাই থাকিব চ' ব'লক তেনেহ'লে আজি ভিডিঅ'টো ইয়াৰ পৰাই আৰম্ভ কৰোঁ চ' মই বৰ্তমান আহি পালোঁ এতিয়া ময়ূৰৰ ঘৰ আৰু ইয়াতে সকলোখিনি আছে লগ পাই গ'লোঁ এয়া প্ৰান্তিক আমাৰ হিৰো দেখিছে দাড়ি কি মজা বনাইছে নমস্কাৰ আগতকৈ শকত হৈছেনে নাই আপোনালোকে কওকচোন আৰু এয়া হ'ল হাছান দা গাড়ী হাছান দাহঁত ভিতৰত আছে আৰু এতিয়া হ'ব আমাৰ নাৰিকল ভঙা আজি স্বাধীনতা দিৱসৰ দিনাই নতুনকৈ এখন শ্বৰ্ট ফিল্ম আৰম্ভ কৰিব লৈছোঁ গুণ্ডাগিৰি আৰম্ভ হ'ব চাবলৈ পাব অতি সোনকালে চ' ভিতৰলৈ যাওঁ কি হৈ আছে কোন আছে দেখাই আছোঁ এতিয়া এয়া গোটেই কামখিনি কৰিবলৈ আগবাঢ়িছোঁ আমি সকলোৱে আশীৰ্বাদ কৰিব মুন্নাই চাকিটো জ্বলাই আছে আৰু এয়া হৈছে আমাৰ ময়ূৰৰ দেউতাক আমি নাৰিকলটো ভাঙিবৰ বাবে কৈছোঁ আৰু ধূপ চাকি জ্বলাই এনেদৰে আজি শুভ কামটো আৰম্ভণি কৰিছোঁ গৈ দিওঁ এয়া আপোনালোকক গুণ্ডাগিৰিৰ ফাৰ্ষ্ট লুকটো অলপ দেখালোঁ গোটেইটো দেখাই দিব যিহেতু নোৱাৰোঁ ট্ৰেইলাৰ আছে ট্ৰেইলাৰটো চাব পাৰে আপোনালোকে আৰু এতিয়া আমি সকলোৱে ধূপ চাকি জ্বলাই লওঁ তাৰপিছত ভিতৰলৈ গৈ আছোঁ চ' এতিয়া আমাৰ এয়া দেখিলে আপোনালোকে নাৰিকল ভঙা কাৰ্যসূচী শেষ হ'ল যিহেতু আজি প্ৰথম আমাৰ গুণ্ডাগিৰিৰ কাম আৰম্ভ হৈছে এখন শ্বৰ্ট ফিল্ম গুণ্ডাগিৰি কৰিম এইবাৰ চ' আপোনালোকে চাবলৈ পাব অতি সোনকালে আৰু এতিয়া ভিতৰত যাম ভিতৰত কিবা শ্বুট লৈ আছে সকলোবিলাক দেখাম চ' ব'লক এতিয়া ভিতৰলৈ সেইটো মাছুদ আছে এয়া শ্বুটিং হৈ আছে আৰু এয়া বৰ্ডত লিখি দিছে পাপুদাই এইফালে আছে প্ৰেৰণা এইফালে মুন্না আছে তাৰপিছত এইজনী অনিতা कौन है ये लोग कहाँ से आते हैं আৰু এইফালে আছে ঐশ্বৰিকী হাই হেল্ল' নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল এইফালে আছে আমাৰ হাছান দা বৃদ্ধ নহয় এতিয়াও মানে বৰ যমুনা বুলি ক'ব লাগিব আৰু এইফালে লিখি আছে এইফালে মোৰো অলপ খেলিমেলি হৈ আছে কিবা শ্বুট কৰি আছে চ' তাৰ বাবে এইবিলাক কৰি থকা হৈছে আৰু আপোনালোকে চাবলৈ পাব অতি সোনকালে আহি আছে গুণ্ডাগিৰি আৰু আজি হৈছে স্বাধীনতা দিৱস চ' সকলোৱে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাই দিয়া
আৰু মোৰ লগত এয়া পাপুদাও আছে বঢ়িয়া মোৰ পুৰা হৈ গৈছে স্বাধীনতা দিৱসৰ 78 নহয় 75 नहीं সকলো সংখ্যক স্বাধীনতা দিৱসৰ শুভেচ্ছা সকলোলৈকে জ্ঞাপন কৰিলোঁ পচন্দ না কৈ দিয়ক কিবা এটা নমস্কাৰ আপোনাক সকলোকে ৭৫তম স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ শান্তি সম্প্ৰীতি সমন্বয় সকলোলৈ আগবাঢ়ি যাব ধন্যবাদ হয় বহুত ধুনীয়া কথা কৈছে হাছান দাই এতিয়া আমি মধুৰি খাব লাগে আৰু মধুৰি খোৱাত ব্যস্ত এইকেইজনী পাৰি আছে এইটো প্ৰান্তিক মধুৰি পাৰি আছে সেইটো আৰু এইফালে মধুৰি পালা নাই নাই মোক খেতি পাৰি পাৰি ভালকেইটা ল'লে মোক নাই দিয়া মোক বেয়া বেয়াকেইটা দিছে চা কিমান ভাল ভাল ল'লে চোৱা না মোক কি দিছে চোৱা না এইকেইটা ভাল ভাল মোক পালা কিটো দিলে চোৱা এইটো পৰি থকাটো পানীটা বেছি অলপ চাওঁ কিমান ধুনীয়া এইটো ছোৱালীজনী গতে ধুনীয়া হয় নাই হাঁহি এটা মাৰি দিয়া থেংক ইউ প্ৰান্তিক দা খাবলৈ লৈছোঁ ময়ূৰৰ ঘৰত খানা আৰু এই শ্বুটিঙৰ নামত সিহঁতক কষ্ট দিয়া হৈছে স্পেচিয়েলি খানা হৈছে মানে স্পেচিয়েল খানা দিছে আৰু লগতে আচ্ছা মই হাছান আহমেদ কৈছোঁ আজি ৭৫তম স্বাধীনতা দিৱস হিচাপে আমাৰ চিনেমা গুণ্ডাগিৰি গুণ্ডাগিৰিৰ শ্বুটিং শুভ মুহূৰ্ত হৈছিলে আজি আজি ময়ূৰৰ ঘৰত শ্বুটিং হৈছিলে সেইকাৰণে ময়ূৰৰ ঘৰত আজি খানা খাইছোঁ এয়া মাংস আহি আছে মাংস এয়া মোৰ এয়া মোৰ সহায় কৰিছে দেই চবে থেংক ইউ গোটেইবিলাকে দেখ এইফালে যাওঁ এইফালে কি কি ক'বা খাব গৈছে ময়ূৰে খানা দিছে আজি আৰু গুণ্ডাগিৰিখন উদ্বোধন কৰা হ'ল সেইকাৰণে খানা দিছে খাবলৈ আহিছে একদম বহি আছে তুমি মাস্ক পিন্ধি খাবা নেকি ময়ূৰা হ'ব বঢ়িয়া সচেতন মাছুদ কিবা এটা কৈ দিয়া জয়ৰ নাম বোলা আৰু এইফালে আছে এয়া প্ৰান্তিক কিবা এটা মেইন গুণ্ডা দাড়ি বনাইছে মানে খোৱা টাইম খাই লওঁ দেই আচ্ছা এইফালে এয়া আছে সকলোৱে চিনি পায় বক্তৃতা নিদিওঁ পাছত দিম খাই লওঁ ए रहा नहीं जाता तड़प ही ऐसी है ना नहीं, नहीं। আমাৰ ময়ূৰৰ ঘৰত ভাত খাই হৈ গ'ল আৰু হাছান দাহঁত গ'ল আৰু লাষ্টত কিবা এটা কৈ দিয়া সকলোৱে এতিয়া আমি খাই বৈ একদম অঁ কোৱা আৰু এটা আছে খাই বৈ মানে এতিয়া আমি একদম অকণ ৰেষ্ট লৈছোঁ ফেনৰ তলত আচ্ছা মানে এতিয়া ঘৰলৈ যাব লাগে কিন্তু যাম মানে ইমানেই আৰু পেৱনা মানে কি আমি গুণ্ডাগিৰি গৰম পানী কৰিলোঁ তাতে ফোন কৰা এমাহমান আমি ৰৈ দিব লাগিব আমাৰ সকলোৰে পৰীক্ষা আছে বা ধৰক এগ্ৰি কাম আছে গতিকে ছেপ্টেম্বৰৰ 18 তাৰিখৰ পৰা 20 তাৰিখৰ ভিতৰত আমি ছুটিং শেষ কৰিম বুলি ভাবিছোঁ গতিকে সকলোৱে আশীৰ্বাদ কৰিব নালাগে সকলোৱে আশীৰ্বাদ কৰে যাতে পূজাৰ পাছতে আমি গুণ্ডাগিৰি আপোনালোকৰলৈ আমি পাৰিম ইয়াত যিমানখিনি আছে গোটেইখিনি এক্টৰ আৰু এক্ট্ৰেছ দেই বহুত মানে হাই ফাই আৰু এইফালে আছে আমাৰ মটিভেশ্যনেল স্পীকাৰ হাই এটা কৈ দিয়া এজনৰ ফটোগ্ৰাফাৰ হা ফটোগ্ৰাফাৰ চবৰে এক্সট্ৰা টেলেণ্ট আছে এয়া হ'ল মেকআপ আৰ্টিষ্ট মেকআপ আৰ্টিষ্ট এয়া দেখাই দিছে বহুতবাৰ দেখিছে বাৰু ভিডিঅ'ত এইফালে আছে মাছুদ আমাৰ বহুত খাইছিলে আজি বোলে মাছুদ তো ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ আৰু চাই যদি ভাল পালে লাইক কমেণ্ট আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰক লগতে ঘণ্টা বটনটো কি ধন্যবাদ জয় আই অসম জয় আই অসম